Welcome back to my YouTube channel. This is Sanjeev Vlogs. আজি বিলাসীপাৰাৰ মাছ মজিয়াৰ পৰা আৰু এনেকৈ শোভাযাত্ৰাত গৈ আছোঁ নাথ যোগী সন্মিলনীৰ শোভাযাত্ৰা আৰু ইয়াত মাতিছে মোক আমাৰ তৰণীনাথ দাদাই। তৰণীনাথ আছে আপোনাৰ হেলাগাড়ীত ৰখি আৰু এনেকৈ শোভাযাত্ৰা আৰম্ভ হৈছে। দেখুৱাই যাওঁ আপোনালোক এণ্টক চাইডক এটা মজা ল'ব পাৰিব। ছাত্ৰসন্থাৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তত থকা নাথযোগী জনগোষ্ঠীৰ যিসকল ব্যক্তি আছে তেখেতসকলক ৰাজনৈতিক সামাজিক আৰু যিখিনি আমাৰ ন্যায্য অধিকাৰ আছে সেই সকলো অধিকাৰখিনি যাতে আমি সমভাৱে আহৰণ কৰিব পাৰোঁ ইয়াত যাতে চৰকাৰে আমাক সহযোগ কৰে ইয়াৰ প্ৰতি আমি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ। এইখিনিয়ে আৰু এইখিনি এনেকৈ শোভাযাত্ৰা হৈ আছে ইয়াৰ পৰা হৈ যাব আপোনাৰ হেলাগাড়ীলৈকে হৈ যাব শোভাযাত্ৰা এনেকৈ দেখুৱাই থাকিম আপোনাৰ লগত চাই এটা মজা লগা পিছফালে আছে লখিমপুৰৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰিছে সাংস্কৃতিক যুৱ দলে। আপুনি অকণমান দেখাই দিয়ক। ইমান ৰাইজৰ লগত ভাল লাগি আছে আৰু দেখুৱাই থাকিম গাইজ আপোনালোকে এনেকৈ আপোনালোকে চাই থাকক। আৰু গমে পাইছে মোৰ লগত কোন আছে আমাৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী তেলিবা আৰু আছে মোৰ লগত আৰু এজন কণ্ঠশিল্পী আছে আমাৰ দাদাক মই পোনপ্ৰথমে মোৰ চেনেলত আপোনাৰ চিনাকিটো দিবলৈ অনুৰোধ জনাইছোঁ। হয়, অজয় ফুকন হয় আৰু আজি আহিছোঁ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ যি বিলাসীপাৰা অধিৱেশন হয় এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু আজি নিশালৈ আমি যি সাংস্কৃতিক সন্ধিয়া আছে আমি আহিছোঁ ৰাইজৰ মাজত নাথযোগী যি ৰাইজ আছে বা বিভিন্ন ধৰ্ম ভাষা ভাষী লোক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আচলতে বিলাসীপাৰা এক সমন্বয় ক্ষেত্ৰ আৰু এই বিলাসীপাৰাৰ নাম আছে আচলতে আৰু এক ঐতিহ্যমণ্ডিত ঠাই হয় আৰু আমি আজি আহিছোঁ এক মিলনভূমি পৰিণত হৈছে। হাজাৰ হাজাৰ লোক আপুনি আমাৰ পিছফালে দেখিছে যে লোক ওলাই আহিছে এই নাথযোগী ছাত্ৰ সন্থাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। নাথযোগী ছাত্ৰ সন্থাৰ বিভিন্ন দাবী আছে আচলতে তেওঁলোকৰ যি ন্যায্য দাবী সেইবিলাক আহ্বান জনাইছে চৰকাৰক যে চৰকাৰে ইমান দিনে চৰকাৰ 5 বছৰত তেওঁলোকৰ দাবী পূৰণ নকৰিলে আৰু তেওঁলোকৰ যি জাতি কলা কৃষ্টি সংস্কৃতি আছে সেইখিনি প্ৰদৰ্শন কৰিছে আৰু আমি সাংস্কৃতিকভাৱে আমিও বিহু গাইছোঁ বিভিন্ন তেওঁলোকৰ হৈ আমি সহযোগ প্ৰদান কৰিছোঁ আৰু খুব ভাল লাগিছে আৰু এনেকুৱা এক মিলনভূমিত আজি যি এক সমন্বয় শোভাযাত্ৰা হৈছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ বিলাসীপাৰাবাসী ৰাইজক আৰু আপোনালোকে সদায় মৰম দিব আশীৰ্বাদ দিব আমি যাতে আগবঢ়াই যাব পাৰোঁ আৰু আমি একতাৰ মাজেৰে আমি সকলোৱে মিলা প্ৰীতি আমাৰ জাতিটোক আমি আগবঢ়াই নিব লাগিব। এইখিনি কিন্তু সকলোৱে কাম্য হ'ব লাগে আৰু যি আমাক মানে অপশাসন চলাইছে তাৰ বিৰুদ্ধে সদায় মাত পাতি যাব লাগে। আৰু ৰাইজলৈ কিবা নতুন গান নতুন গান এটা আছে কৈ থৈছে পাহে লগালে মাত
তৰা ঢোল পেপাই লগালে মাত ঐ গাঁও ঘৰে ঘৰে ঐ সান্দচিৰা খুন্দিছে শুনি পালোঁ ঢেঁকীৰে মাত এই গানটো আহি আছে মাঘ বিহু আগমুহূৰ্তত আমি ৰিলিজ দিম নাজি তৰা 2021 আৰু নাজি তৰাত এইবাৰ নীল আকাশ আৰু নিমালী দাসে কণ্ঠদান কৰিছে আৰু এইটো অসমবাসী ৰাইজক নতুন বিহু আচলতে নতুন বৰ্ষৰ উপহাৰ আৰু আমাৰ বাপুদিহাখন ভোগালী বিহুৰ উপহাৰ আৰু নতুন নতুন চিনেমাৰ গান আহি আছে আৰু শেহতীয়াকৈ জানিছে ৰাজনীতি বুলি এখন চিনেমা আহি আছে য'ত তাত মই সংগীত কৰিছোঁ ৰাজকুমাৰী কস্তুৰী পৰাশৰৰ অভিনীত ৰাজকুমাৰীত মই মিউজিক কৰিছোঁ গংগা বুলি এখন চিনেমা আহি আছে সেইখনত মই মিউজিক কৰিছোঁ আৰু লংকা কাণ্ড বুলি এখন চিনেমা আহিছে মৃদুল ভূঞাৰ অভিনীত সেইখনতো মই মিউজিক কৰিছোঁ আৰু চন্দ্ৰাৱলী আপকামিং আমাৰ ৰিলিজ হ'ব সোনকালে অমৃতা গগৈ আছে সেইখনত মই মিউজিক কৰিছোঁ এনেকৈ আচলতে প্ৰায় 5খন চিনেমা কাম চলি আছে আৰু অসমবাসী ৰাইজলৈ সেয়াই উপহাৰ আৰু গানেৰে প্ৰতিবাদেৰে আৰু আমাৰ যি কণ্ঠ আমাৰ যি ৰাইজৰ কাৰণে যিখিনি কৰিব লাগে আমি জাতিৰ স্বাৰ্থত অসমীয়া স্বাৰ্থত সদায় কৰি যাম ধন্যবাদ জনাইছোঁ দাদা ধন্যবাদ থাকিল আৰু লগ পাম ভৱিষ্যতত এনেকৈ ধন্যবাদ বহুত ভাল লাগিলে আৰু DJ ধনজিৎ ব্লগ মই সকলো অসমবাসী ৰাইজক লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ কমেণ্ট কৰিবলৈ আৰু তেওঁ ইউটিউব চেনেল যদি আছে সেইটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ খুব ভাল পদক্ষেপ তেওঁলোকে সমাজৰ ভাল ভাল এনেকুৱা ধৰণৰ সামাজিক সাংস্কৃতিক বাতাবৰণ কঢ়িয়াই নিব বিচাৰিছে আৰু মই মোৰ শুভকামনা থাকিল থেংক ইউ আৰু আমাৰ লগত আছে বাইদেউ বাইদেউক আপোনালোকে চিনিয়ে পায় একদম চিনাকি মুখ এখন আৰু বাইদেউক মই প্ৰথমে মোৰ চেনেলত তেখেতৰ পৰিচয়টো দিবলৈ অনুৰোধ জনাইছোঁ আৰু দেখিছোঁ চাগে হাজাৰ হাজাৰ মানুহ ইয়াতে ভবাই নাছিলোঁ এনেকুৱা এটা পৰিৱেশ পাম বুলি বহুতবিলাক পিছত দেখিছোঁ আৰু তেখেতসকলৰ এই যি উদ্দেশ্য মই ভাবোঁ যে সফল হৈছে যেতিয়া অনুষ্ঠান এটা হয় অনুষ্ঠানতে বেছি মানুহ হয় সেই অনুষ্ঠানটো সফল আৰু তেওঁলোকে যি আশাৰে যি সপোন লৈ পেলাই আগবাঢ়িছে মই আশা কৰিছোঁ ধন্যবাদ থাকিল বাইদেউ আৰু নতুনকৈ কিবা এনেকুৱা এলবাম চলি আছে মই সোনকালে গানৰ কাম চলি আছে লগতে চিনেমা এখন কৰিছোঁ অক্টোপাছ বুলি সোনকালে আপোনালোকৰ মাজলৈ আহিব